মৰিয়নি সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব লাভৰ পিছত ৰাজপথত আঁঠুকাঢ়ি সেৱা লৈ সামাজিক মাধ্যমত বিশেষ পোষ্ট ৰূপজ্যোতি কুৰ্মীৰ। তেওঁ পোষ্টত লিখিছে, আমাৰ মৰিয়নি আমি গঢ়িম। মৰিয়নি সমষ্টিৰ ৰাইজৰ বাবে এক বিশেষ বাৰ্তা। মৰিয়নি সমষ্টিৰ হৃদয়ৰেখা আহোম ৰজাদিনীয়া ঐতিহাসিক দুধৰাইৰ পৰা আপোনালোকক সেৱা জনাইছোঁ। যি পথ দেশৰ স্বাধীনতাৰ ৭৫ বছৰত দুখন গাড়ী একেলগে পাৰ হওঁতে অসুবিধা পাইছিল, এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আশীৰ্বাদত ৩খন গাড়ী একেলগে পাৰ হ'ব পৰাকৈ নিৰ্মাণ হৈ আছে। এই পথৰ পৰাই আপোনালোকলৈ সেৱা আগবঢ়াইছোঁ। প্ৰথমে মোৰ পিতৃ মাতৃক সেৱা জনাইছোঁ, দ্বিতীয়তে মৰিয়নি সমষ্টিৰ সন্মানীয় ৰাইজ আৰু বিজেপি তথা NDA মিত্ৰজোঁটৰ সকলো জ্যেষ্ঠ শ্ৰেষ্ঠ কাৰ্যকৰ্তাক মোৰ সেৱা আৰু প্ৰণাম জনাইছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় সমিতিৰ সভাপতি নীতিন নবীন আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ আশীৰ্বাদত মই পুনৰবাৰ ভাৰতীয় জনতা পাৰ্টীৰ হৈ 2026 চনৰ নিৰ্বাচনত প্ৰাৰ্থিত্ব লাভ কৰিবলৈ সক্ষম হৈছোঁ। আপোনালোকৰ সকলোৰে শুভেচ্ছা, আশীৰ্বাদ আৰু প্ৰাৰ্থনাৰ ফলতেই আজি মই এই সন্মানৰ অধিকাৰী হৈছোঁ। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ দেশক বিশ্বৰ শীৰ্ষতম দেশ হিচাপে প্ৰতিষ্ঠা কৰাৰ যি পণ লৈছে, লগতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমক দেশৰ শ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত স্থান দিয়াৰ যি পণ লৈছে, সেই সপোন বাস্তৱায়িত কৰিবলৈ আমি বদ্ধপৰিকৰ। ইয়াৰ সমান্তৰালকৈ ময়ো পণ লৈছোঁ যে অসমৰ 126টা সমষ্টিৰ ভিতৰত আমাৰ মৰিয়নিক প্ৰথম 10টা শ্ৰেষ্ঠ সমষ্টিৰ ভিতৰত স্থান দিম। মোৰ দৃঢ় বিশ্বাস, আপোনালোকৰ আশীৰ্বাদত আমাৰ জয় নিশ্চিত। অনাগত নিৰ্বাচনত কংগ্ৰেছ আৰু ৰাইজৰ দল সম্পূৰ্ণৰূপে নিঃশেষ হ'ব। জয় আই অসম, ভাৰত মাতা কি জয়।